हेलो गाइज गुड मर्निंग सुप्रभात सकलोলৈ আৰু মুনুমতি ব্লগৰ মোৰ এটো সেকেন্ড ব্লগ হয় সকলোৱে মোক সাপোৰ্ট কৰিব আৰু মানে কি আশা কৰিছো আৰু আপোনালোকে সাপোৰ্ট কৰিব বুলি হে আৰু ভিডিও লৈ আইছো আজি মই হে আৰু ঘৰ দিনটো কি কৰো তাৰে এটি ভিডিও লৈ আইছো আপোনালোকৰ মাজলৈ ভিডিওটো চাব সম্পূৰ্ণকৈ তাৰ পিছত মানে কি হে আৰু ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি হেকত বেয়া পালো ভাল পালো কমেন্ট এটি কৰি দিব আৰু তেনে হলে বলক তেনে যাও কি কৰো চাও কোন প্ৰথমে এতিয়া লগৰজনী ঘৰত যাও লগৰজনী বলে গা ভাল নাই ৰাতিপুৱা আজি এমাহমান হল খুজ কাইছো 5টা বজাতে উঠি খুজ কাৰো আৰু হে আৰু মানে কি তাই আজি দুদিনমান হল মানে বুকু বিষ বলে কিনো বুকু বিষ তাৰেকে বলু উলাইছো যাও ওচৰতে কিনাৰৰ ঘৰটোতে বলু খবৰটো লৈ আহো তেনে বলক যাও কিনো হৈছে তাই চাই হ'ব পালোহি লগৰজনী ঘৰত এয়া বেচেৰিজনী কিনো হৈছে আজি দুদিন সময় পোৱা নাই আহিবলৈ আৰু পালি আছ মাইকী মানুহ জানোই সময় নাই কি কৈছ ও চকু বেমাৰ হৈছে আজি 4-5 দিন হ'ল হা ধুনীয়া লাগিছে ক এই মুলে দে হচইব আকে মঙলবা হুংবাই বিয়া খাব গলো মঙলবা পা হল ক বিয়া হতো কইনাজনী তা ৰঙা মঙল বুধ বেস্তি আজি হুকু শনি 5 দিন হল আজি ডক্টৰ ওচৰত গলি এইটো অকন ভাল হৈছে এইটো নাই যা বা জানচুক দেখো হিৰো লাগিছে পিনা ঐ ৰূপালী যাংগৈ দে বেচেৰিজনী চকু হৈছিলে বিদায় লঙা পদুলি দেখো কি মজা ফুল আপোনালোকে কি কয় বাৰু আমাৰ এফালে মধুচন্দা বুলি কয় এজোপা ফুল যাওঁ আৰু তেনে ঘৰলৈ আৰু ৰূপালী যাওঁ দে লগৰজনী ঘৰৰ পৰা খবৰটো লৈ আহিলো তাৰ পিছত এতিয়া ভাত হাকত বলু লাগি যাওঁ দুপৰীয়া হাজটো হে আৰু কেনেকৈ বনাও কি বনাও আপোনালোকক অকমান দেখুৱাম বুলি ভাবিছো তাৰ পিছত আমাৰ বেৰবিলাক দেখি নেহাহিব দেই এবছৰ হ'ল আৰু বেৰবিলাক মানে মুচিম আৰু এতিয়া মাঘ বিহুত নহলে বা বহাগ বিহুত মুচিবতো লাগিবই পুৰা ধৰ এদিন লাগে আৰু মুচু কলে গোটেই ঘৰটো তাৰ পিছত এয়া চক কেৰাহী পাতি থৈছো তেল গৰম হৈ আছে আৰু এফালে আলু কচু হালধি নিমখ দিয়ে থৈছো ইয়াত এতিয়া গৰম পানী দিম তাৰ পিছত এয়া জাতিলা আলু ইয়াকে ভাজি আজি দুপৰীয়া হাজটো ইয়াৰ লগতে খাম বুলি ভাবিছো তাতে বনাই লওঁ ভিডিওটো চাই থাকক আৰু এটা পাহৰিছিলোৱে আপোনালোকে জাতিলা বাকলি খাই নে নাখায় কওকচোন আমি কিন্তু এফালৰ পৰা চব মাৰি দিওঁ দেখুৱাও নেকি এয়া চক এনেকৈ কুটি ল'ব তাৰ পিছত জলকীয়া কেইটামান দি ধুনীয়াকৈ ৰচুন চচুন দি ভাজিবচোন একদম মানে টেষ্টি লাগে দেই অলৰেডি ভাত পানী বনাই হৈ গ'ল এয়া চক কি বনালো দালি কচু তাৰ পিছত এয়া জাতিলাও ভাজি এয়া জাতিলাও বাকলি এয়া ভাত আজি এনেকৈ চলাই দিব লাগিব তাৰ পিছত এদিন দেখিছে খাই আছে মোবাইল চাইছে আগতীয়াকে মোলে বাতে নেচালে তেনে এই আধাৰ কাৰ্ডখন কেলে ভালকে থৈ দিয়া নাই তাৰপৰা ভণ্টিয়ে নি কিনে ভালো লিপষ্টিক লগাই হ'ল গ'ল মেখেলা চাদৰো পিন্ধি ল'লোঁ ভাত পানী খায়ো আজৰি হৈ ল'লোঁ এতিয়া ভাবিছোঁ লগৰজনী মানে শহুৰ দেউতা ঢুকালে তাকে বোলো খবৰ এটা ল'বলৈ যাওঁ সেয়ে আৰু ওলাইছোঁ তোৰ যে ইমান চোকা ওলাইছোঁ আৰু লগৰজনী ঘৰলৈ সেয়া গৈ আহোঁ এপাক এয়া চক পাওঁ বেলিটো উপায় নাই এনেকৈ যাব লাগিব আৰু তেনে গৈ থাকোঁ এতিয়া এই আহি পাই গ'লোঁ মোৰ লগৰজনীৰ ঘৰ এয়া দেখিছে গাঁৱৰ ল'ৰাবিলাক লাগি আছে ৰভা দিয়াত মানে ব্যস্ত পুৰা ল'ৰাবিলাক ভাত পানী খাই অলৰেডি হৈ গ'ল এয়া দেখিছে মহিলাসকল মানে খাইছে আৰু বইল ভাত আমাৰ এইফালে কিন্তু 10 দিনীয়া নোহোৱালৈকে বইল ভাতে খাই থাকে ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব